Difu 5 mile rong bang timung patwa klamalong APHLC atumpen kang dangamay ingnipon. Difu Go Boys HS patwa klamalong self-help group ni Maria tumapan Arunadoi 2.0 sanction letter alo kironamay kapamanpon. KSE inglong popen KSE lamding road along pen members kachi udun ejapan APHLC songja pu kursing timung kachuningri. Aprangsi Abirta kilang rado anapan kardom pajirlo kardom non Abirta thanje bangsa mi ujang terangpi non arju ikha Abirtang tompe. Preni phai krehinyarni Difu pen manja dak 5 mile rong bang timung pathua klamalong APHLC kang dangamai kang ipon. APHLC Central Committee dihin rimbang Rajen timung pen kachapahem phu na mayalong Sipsagar MLA Akhil Gogoi APHLC Central Committee maipu JI Kathar Dun maipu Rajesh Tisu Junbang Sekari Rongphar APHLC Wotha Langswa maipu Bikram Hanse APHLC Bokajana maipu Samson Teron APHLC Women Wing pen Rita Kramsapi APHLC along Klembang Phubang Phipen Chenglok APHLC aphan ning kachethe aradatum chetongdun APHLC atum ke claim ke dam ke misen thekdon longsi BJP Congress lapen ASDC pen chi udungsi bangthom ke baradatum APHLC along chepa ogdon MLA Akhil Gogoi lapen APHLC maipu JI Kathar tumpen si labangso bangthom ke aradatum phan tengpon Karbi Longri pen BJP aphan ke paremji aphan APHLC along gun anpen jerap chetodun pukisi MLA Akhil Gogoi pen pachinipo হৈছে হেতু হল গোটেই সম্পদবিলাক এটা পৰিয়ালৰ নামত কনচেন্ট্ৰেট হৈছে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদ গঠন কৰিছিলে মানুহক ক্ষমতাৰ বিকেন্দ্ৰীকৰণ কৰিবৰ কাৰণে জনতাৰ হাতলৈ ক্ষমতা হস্তান্তৰ কৰিবৰ কাৰণে কিন্তু এতিয়া যিখন বিজেপি দলৰ কাউন্সিল চলি আছে এই বিজেপি দলৰ কাউন্সিলখনত কেৱল এটা পৰিয়াল তুলিৰাম ৰংহাঙৰ পৰিয়ালৰ হাততে কেৱল ক্ষমতা কণ্ডিভূত হৈছে আনকি ইএম বিলাকৰ হাততো এতিয়া ক্ষমতা নাই ইএম বিলাকেও এতিয়া আপোনাৰ কোনো কাম কৰিব নোৱাৰে তেওঁলোকৰ হাতত ফাইনেন্সিয়েল কোনো ধৰণৰ চেংচনৰ তেওঁলোকৰ অধিকাৰ নাইকিয়া হৈছে গতিকে মই ভাবোঁ যে স্বায়ত্তশাসিত পৰিষদ এখন গঠন কৰাৰ বিশেষভাৱে ষষ্ঠ অনুসূচীৰ স্বায়ত্তশাসিত পৰিষদ এখন গঠন কৰাৰ যি লক্ষ্য সেই লক্ষ্যৰ পৰা কাৰ্বি কাউন্সিলখন এতিয়া আঁতৰি গৈছে দ্বিতীয়তে আমি দেখিবলৈ পাইছোঁ যে ইয়াতে কেৱল ঠিকা এতিয়া কেৱল তুলিৰাম ৰংহাঙৰ পৰিয়াল বা তেওঁৰ সম্পৰ্কীয় মানুহেহে কাৰ্বি আংলঙত এতিয়া ঠিকা ঠুকলিবিলাক লাভ কৰিব পাৰে ব্যৱসায় বাণিজ্য কেৱল এটা পৰিয়ালৰ হাতলৈ গুচি গৈছে তো এটা দুৰ্ভাগ্যজনক ঘটনা আজি আমি দেখিছোঁ যে 100 কোটি টকাৰ ৰাস্তাৰ কাম কেৱল এটা পৰিয়ালৰ হাতলৈ গৈছে ইয়াত ঠিকা ঠুকলি সকলোৱে মানুহে মোক কৈ আছে যে ইয়াতে শিলৰ চিণ্ডিকেট বালিৰ চিণ্ডিকেট ইয়াতে কাঠৰ চিণ্ডিকেট এই আটাইবিলাক এতিয়া কেৱল শাসক দলটোৰ হাতলৈ শাসক চক্ৰৰ হাতলৈ গুচি গৈছে মানুহৰ হাতত কোনো ধৰণৰ অধিকাৰ ইয়াত এতিয়া নাই এটা দুৰ্ভাগ্যজনক কথা আৰু মই শুনি আছিলোঁ বাহিৰত যে নহয় কাৰ্বি আংলঙৰ যথেষ্ট উন্নয়ন হৈছে কিন্তু কাৰ্বি আংলঙলৈ আহি দেখিবলৈ পালোঁ যে কেৱল ডিফু নগৰৰ কেইটামান ৰাস্তা বনোৱাৰ বাহিৰে আৰু এখন ষ্টেডিয়াম যোৱা চৰকাৰৰ দিনতে বনোৱাৰ বাহিৰে আচলতে কাৰ্বি আংলঙৰ ডিফু নগৰৰ মানে 3 নম্বৰ ৱাৰ্ডলৈ কালি মই গৈছিলোঁ ধৰমনলা সেই ৰাস্তাটো কেনেকুৱা ভগা চিগা আপোনালোকে নিজে দেখিবলৈ পাব মানে কেৱল ডিফু নগৰে নহয় সমগ্ৰ কাৰ্বি আংলং জিলাত আমি দেখিবলৈ পাইছোঁ যে এতিয়া উন্নয়ন একদম স্তব্ধ হৈ পৰিছে ৰাস্তা পদূলিৰ অৱস্থা বেয়া উন্নয়নমূলক কোনো কাম কাজ হোৱা নাই ব্যৱসায় বাণিজ্য কেৱল এজন বা এটা পৰিয়ালৰ হাতলৈ গুচি গৈছে যাৰ ফলস্বৰূপে ইয়াত ডিফুৰ যিখন মাৰ্কেট সেই মাৰ্কেটখনৰ বজাৰো বেয়া হৈ গৈছে কাৰণ আগতে 300 বা 400 ঠিকাদাৰে কাম কৰিছিলে কাউন্সিলত এতিয়া এটা পৰিয়ালৰ হাতলৈ সকলোবিলাক ঠিকা কাম কৰিছে গতিকে বজাৰৰ অৱস্থাও বেয়া গতিকে মই ভাবোঁ যে ক্ষমতাৰ বিকেন্দ্ৰীকৰণ বা 6 শিডিউলৰ যিটো শাসন এই ক্ষমতাৰ বিকেন্দ্ৰীকৰণ ইয়াত হোৱা নাই ক্ষমতা এতিয়া কেন্দ্ৰীভূত হৈছে আৰু সেই কেন্দ্ৰীভূত হোৱাটো পুৰা তুলিৰাম ৰংহাঙৰ হাতত আছে আৰু তুলিৰাম ৰংহাঙে দিছপুৰক সেৱা কৰে
হিমন্ত বিশ্ব শৰ্মাক সেৱা কৰি গোটেই কাৰ্বি আংলঙৰ সকলো ক্ষমতা একদম নৎখাত কৰি পেলাইছে। এতিয়া লোকসভা নিৰ্বাচনৰ পূৰ্বে আপোনালোকৰ ৰণনীতি বাধাৰ কাৰণে হ'ব কেনেকুৱা ধৰণৰ হ'ব? আমি আজি দেখিছোঁ যে কংগ্ৰেছ দলে স্বতন্ত্ৰীয়াকৈ আমাৰ লগত সকলো 12টা ৰাজনৈতিক দলৰ লগত ঐক্যবদ্ধভাৱে কাম কৰি থকা অৱস্থাতে স্বতন্ত্ৰীয়াকৈ তেওঁলোকে 14টা লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্ব সম্ভাৱ্য প্ৰাৰ্থিত্ব ঘোষণা কৰি দিছে। এইটো দুৰ্ভাগ্যজনক। মই ভাবোঁ যে কংগ্ৰেছ দলে এই কাম কৰাটো উচিত নাছিলে। আপোনালোকে সকলোৱে জানে যে এতিয়া বিজেপিক বিদায় দিবৰ কাৰণে গোটেই ভাৰতবৰ্ষৰ মানুহ ঐক্যবদ্ধ হ'ব খুজিছে। কাৰণ বিজেপিয়ে আমাৰ দেশখনক সম্পূৰ্ণৰূপে ধৰ্মীয় মৌলবাদী এখন দেশত পৰিণত কৰিব খুজিছে। আমাৰ দেশৰ সংবিধানখন তেওঁলোকে নাইকিয়া কৰি দিব খুজিছে আৰু আমাৰ দেশখনত হিন্দু মুছলমান খ্ৰীষ্টিয়ানৰ সংঘাত লগাই আমাৰ দেশখনক বৰবাদ কৰি দিব খুজিছে। আমাৰ দেশৰ সম্পদ সকলোবিলাক কোম্পানীবিলাকৰ হাতত বিক্ৰী কৰি দিছে, কোম্পানীবিলাকৰ হাতত হস্তান্তৰিত কৰিছে। আৰু আমি দেখিবলৈ পাইছোঁ যে দুৰ্ভাগ্যজনকভাৱে এই চৰকাৰৰ দিনত মূল্য বৃদ্ধি সাংঘাতিক ধৰণে বৃদ্ধি পাইছে, যাৰ ফলস্বৰূপে মানুহৰ অৱস্থা বেয়া। তেনেকুৱা পৰিস্থিতিত গোটেই দেশৰ মানুহে ভাবিছিলে যে ঐক্যবদ্ধভাৱে এইবাৰ বিজেপিক পৰাভূত কৰিব লাগে। কিন্তু অসম কংগ্ৰেছে কালি যি ধৰণে 84জনীয়া এখন তালিকা সম্ভাৱ্য তালিকা তেওঁলোকে প্ৰকাশ কৰিছে, এইটোৱে মিত্ৰতাৰ ধৰ্মৰ ওপৰত আঘাত সানিছে। এইটো অগণতান্ত্ৰিক আৰু এনেকুৱা কাম কৰা উচিত নহয়। মই আকৌ এবাৰ স্পষ্টকৈ ক'ব খোজোঁ যে আমি ৰাইজৰ দলে কংগ্ৰেছ দলৰ লগত ঐক্যবদ্ধভাৱে আগবাঢ়ি যাব খুজিছোঁ। আমি সকলোৱে লগ লাগি 2024 চনৰ নিৰ্বাচনত লোকসভা নিৰ্বাচনত ঐক্যবদ্ধভাৱে আগবাঢ়ি যাব খোজোঁ। কিন্তু কংগ্ৰেছ দলে যদি এনেকুৱা ধৰণে নিজাববীয়াকৈ তালিকা প্ৰকাশ কৰে, এইটোৱে ডেফিনেটলি আমাৰ দলবিলাকৰ মাজত এটা সংঘাতৰ সৃষ্টি কৰিব, ভুল বুজাবুজিৰ সৃষ্টি কৰিব আৰু এনেকুৱা কাম কেতিয়াও কৰা উচিত নহয়। 2021 চনৰ নিৰ্বাচনত মই আপোনালোকক স্পষ্টকৈ ক'ব খোজোঁ যে কংগ্ৰেছ দলৰ লগত ৰাইজৰ দলে ঐক্যবদ্ধভাৱে নিৰ্বাচন খেলিবলৈ সিদ্ধান্ত লৈছিল। অকল গুৱাহাটীতে সিদ্ধান্ত লোৱা নহয়, দিল্লীত গৈ আলোচনা কৰিও সিদ্ধান্ত হৈছিল। কিন্তু কংগ্ৰেছ দলে ৰাইজৰ দলক বিশ্বাসঘাতকতা কৰে। 2021 চনৰ নিৰ্বাচনত যেতিয়া AIDF আৰু BPFৰ লগত তেওঁলোকৰ মিত্ৰতা হৈ গ'ল, ৰাইজৰ দলক তেওঁলোকে বিশ্বাসঘাতকতা কৰিলে আৰু বিশ্বাসঘাতকতা কৰি তেওঁলোকে ৰাইজৰ দলৰ পৰা আঁতৰি গ'ল আৰু আঁতৰি গৈ ৰাইজৰ দলেহে কংগ্ৰেছ দলৰ পৰা আঁতৰি গ'ল বুলি তেওঁলোকে অপপ্ৰচাৰ কৰিলে। মই ভাবোঁ, মই গম পোৱা মতে অসম জাতীয় পৰিষদৰ ক্ষেত্ৰতো একেটা ঘটনা ঘটিছে। তেওঁলোকৰ লগতো ঐক্যবদ্ধভাৱে ইলেকশ্যন খেলাৰ কথা আছিলে, কংগ্ৰেছে তাৰপিছত পাল্টা মাৰি দিলে। গতিকে 2024 যাতে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত নহয়, তাৰ কাৰণে কংগ্ৰেছ দল আৰু সকলো মিত্ৰ দলৰ প্ৰতি মই আহ্বান জনাইছোঁ যাতে আমি ঐক্যবদ্ধভাৱে নিৰ্বাচনত অৱতীৰ্ণ হৈ আমি জয়ী হওঁ। আনহাতে কাৰ্বি আংলঙৰ ক্ষেত্ৰত আমি সকলোবিলাকে APSLC যিটো দল আছে আমাৰ দল, ৰাইজৰ দল, অসম জাতীয় পৰিষদ, আমাৰ যিটো 12টা ৰাজনৈতিক দল আছে তাৰ লগত আপোনাৰ কাৰ্বি আংলঙৰ যিটো আমাৰ স্থানীয় দল APSLC, এই APSLCৰ লগত ঐক্যবদ্ধভাৱে আমি নিৰ্বাচন খেলিব খোজোঁ, যাতে ঐক্যবদ্ধ হৈ আমি বিজেপি দলক পৰাভূত কৰিব পাৰোঁ। গতিকে মই আশা কৰিম যে JI কাঠাৰৰ নেতৃত্বাধীন APSLC, ৰাইজৰ দল, অসম জাতীয় পৰিষদ, কংগ্ৰেছ দল আৰু অন্যান্য আমাৰ যিবিলাক বিৰোধী শক্তি আছোঁ, ঐক্যবদ্ধভাৱে আমি পাহাৰীয়া জিলাখনত বিজেপিক আমি পৰাভূত কৰিব পাৰিম। ধন্যবাদ। Bangsolong APHLC atum longri longpat lapen khaya phan ka chinghon lapen ka cherai kompon jia phan ka bor I thek dun longsi BJP penchi udunsi APHLC long nang chepa ogdun lupusi APHLC long ka chepa ogdun arat atum pen pachini pon Posin tu cingrum tu mabutang te BJP aphanir tu neng kang samsel ban neng dogde alamangla lo nili tengut karbi arleng nili tengut karbi arleng posi nili lo ri kunar mabutang te la dakhen lo lapen nili karbiang long ka long ka prek buta velo along prek dolang buta velo vers lapen da is an velo karbiang long ke nasi la so karbiang long long ke do ke kumar lo buta karbiang velo nasi nili tengut karbi na posi nili matra elo isi BJP lapen SDC duo sita mene nili da invite lo close parties ke mene ma buden invite lo bonta me APSLC lo APSLC lo dum long ri farman long ri phana ke song pil ben karbi tribal dum baharasu do ada farman ke APSLC hello itu mana ke na kang hon ka jinso lapen karbi a joini alang tu mil phana na song pi tu karbi baharso dimasa bupe garo bupe Chakma bupe, Kuki bupe, Doan,
tum dak north east along tribal tu chon la north east along tu tribal tu ana phanta me la APHRC be tum ko ana ne jumisan lam pa aputa nili neng sampik jo nili bini hokpi jo sepin nili APHRC lang pa odono kalang body bang thom kep angke la hotel go ke bang uthang lai PSL sia song song ko puni no san jumisan alang ke chat takang pasang do mas la ke nang litum dar yulong lo la ke article 244 eke pichun bek nangi pusi polo la pen 6 schedule ateng pen ron ateng pen kam claim bek nangi pusi alang litum pulu na cerabra petu mande oh cerabra petu la ke apa ka cerab la ilitum ke hang ason sinang claim dunji pulo te cerab nang kok pogadi na pulo ye pinalang mo chalo ma pini arti lang mo Kidugdet BPL ni Maria tumaphan Assam government atun kanghon kangjinso kidwajok aruna doi penchiklu ejona longtang kasika pharo krihinira phokep kerap kapajera saideng ponlo Karbi Longri administration atum penchepater pipongsi priniphai krihinyarni Dipu Go Boys Higher Secondary pathwa klamalongta maing ni pongsi self help group ni Maria tum Bangsuri inkoira isira pharo gethomra inkoira pho atumaphan aruna doi 2.0 sanction letter alu bajerpon Kalau kami permanent bangke, la bangso program tanda, la polo tanda, la counter ketik tanda, melihat counter longsi, longbonik ko. Nona bangke, itu stage long people ko, la ke bangke benefit. Labangso aruna doya luka pajir pona meyalong aluhia manpen Assam Transport and Fishery Minister Promila Suklabaida MP Horen Singh Bey MLA Bidya Singh Ingleng MLA Dorsing Ronghang DC Madhumita Bhagwati KECCM Dr. Tuliram Ronghang EMS Emisiatum Chetongdun Gute Karbi Longri ye amar Karbi Longri West Karbi Longri দুদিন কাৰ্যসূচী হৈছে যোৱাকালি ৱেষ্ট কাৰ্বি আংলঙৰ 300-700 জনৰ বেনিফিচিয়াৰিজবিলাকৰ চেংচন লেটাৰ অৰ্পণ কৰা হৈছে আজি ইষ্ট কাৰ্বি আংলঙত টোটেল 21,000 প্লাছৰ বেনিফিচিয়াৰিজবিলাকৰ চেংচন লেটাৰ অৰ্পণ কৰা হৈছে যাতে প্ৰত্যেক দুখীয়া ফেমিলিবিলাকে প্ৰত্যেক মাহত আগতে 830 পৰা আহি এতিয়া 1250 লৈকে হৈছে আমাৰ ভাৰতৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সেই আঁচনিটো দুখীয়া দৰিদ্ৰ সীমা ৰেখা পৰিয়ালবিলাকৰ পূৰণ কৰাৰ স্বাৰ্থত তেখেতসকলৰ অভাৱ অভিযোগবিলাকৰ পূৰণ কৰাৰ স্বাৰ্থত সেই আঁচনিটো দিয়া হৈছে এইটো অৰুণোদয়টো দিয়া হৈছে অহাকালি আমি যিবিলাকৰ ফাৰ্ষ্ট ডিভিজন পাছ কৰিছে ষ্টুডেণ্টছবিলাকৰ তেওঁলোকৰ কাৰণে চাইকেল প্ৰায় 5,000কৈ অধিক তেওঁলোকৰ কাৰণে আমি অহাকালিলৈ আমি চাইকেল বিতৰণ কৰিম ৱেষ্ট কাৰ্বি আংলং ইষ্ট কাৰ্বি আংলং মিলি 5,000কৈ অধিক চাইকেল বিতৰণ কৰা হৈছে ইয়াত 21,000 প্লাছত দিয়া হৈছে ইষ্ট কাৰ্বি আংলং আৰু কিবা Bangsalong Sucheng Time isi constituency ki parlo Ruthang Long along Assam Chief Minister Achor Riniki Bhuya Sorma Phan Chiri Suri Sialong le pidet pusi APHLC atumpen ratatuma phan ke than ke pacho bailok pusi CM Dr. Tuliram Ronghang pen ningjepon KEC atumpen ki inchi Sialong le tapek long le puta KEC CM Dr. Tuliram Ronghang phirang kya thengno pangdakpon মন্তব্য কৰিছে যে 6 উইকেল সংবিধানটো ভংগ কৰি মুখ্যমন্ত্ৰীৰ পত্নীয়ে 1000 মই যোৱাকালিও মই ক'লোঁ যে তেখেতৰ মাটি লাগে বুলি খোজা নাই একদম এপ্লিকেশ্যন দিয়া নাই কাৰ্বি আংলং কনছে আৰু নোখোজাকৈ তেওঁলোকৰ যে নাম যে অপপ্ৰচাৰ কৰিছে এপ্লিকেশ্যন নাই কাৰ্বি আংলং কনছে মাটি লাগে বুলি কৈছে আৰু তেখেতে জানে আমাৰ অনাৰেবল চিফ মিনিষ্টাৰৰ মিছেছে যে ৰিনিকি ভূঞা বাইদেউ জানে যে 6 শিডিউল এৰিয়াটো ইয়াত যে নন 6 শিডিউল এৰিয়াবিলাকৰ মাটি ল'ব নোৱাৰে কিনিব নোৱাৰে গতিকে সেইটো অপপ্ৰচাৰ মনোহজা কথা পলিটিকেল কনস্পিৰিটি পলিটিকেল মোটিভেটেড সম্পূৰ্ণ মনোহজা কথা কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা আমি 1 লোচা 1 কঠা 1 বিঘা 1 ইঞ্চি মাটিও এতিয়ালৈকে দিয়া নাই
Preniphai Krehiniarni APHLC tumpen dipu pen manja dak 5 mile along kangdang mai ingnipon. La so mai along APHLC Central Committee Organizing Secretary Kursing Timung pen Radamai Pialong lam kejai ponki Kidam tangan ing VKSE inglong popen KSE lam ding rodatum nili hemwang paksi nili pan dipu KSE asai hemalong nang pondetsi nang kether nang kihap lapen ajo por phai krihinia por volong ko majielong nang utikang kok. Bonda labang so KSE rata tuma pan kiraya bang amoyar bung pusi kacipu bonda monira tuma pan kinep kang hu asai si klemrong. Arlo asong mate teroris asai si klem turong. Lasila so asai ki klem pen jingtur IE. La zona sai ki klem ingto nang pupusi kursing timung pen ning jepon. Nang itong siya hopet ka dia kemo ya importante kakitne babang ke ingto nelu. Nang itong si handbrake nang ni article 2 por me pa chunai importante kitne perlo ke handbrake lo le nang itong ni tipi kami. Alam itong nang pulo nang leti ke ka si horma po. Nili jet pun kalilo Karbi ang lo se Karbi tumisan si honan po si pundulo. Kiese aor inglong po kiese lambing pura kiese ke jong si lo jam ya so klen importante komande a hendang papen alai pham sandam thorpen gari alo thap thap lotan lage kiese aor malang to inglong po kiese aor ma abe lambing pura kiese aor ma tela komanda ka pa kende ni jangan teman asal ko komande komanda direction lo nang itu direction bang kana pamati bang silakan po lagi kiwan dia ni abang so saya no kelang tain tonan po ni phan nang kita lo solo ni mahanang lang sabi kusi haladak inglong po kiase lambing pura kiase ni phan bang so silang sitening lo laplo tande kopia ordo la kendo ke kadi lo jam ya so ma ordo bang mate kopia ordo la ni jangan suatu tak pulo muni dalam ke anu tim dah coba dia hutpen ke kaptennya tado Karbi aku baru mari nak tunggal si jual kilo putante hala kibo hut kaptennya tado ente hala arman dalam panen ke tungam ka lo mande tado ha arman dah tungka lo mande jela sona bang cuma patek naik puliskan non bang dalam so kamar ada kau ada non bang dalam cuman parisi logo komando lo tangga siang kulira berbahan itu. Alang ya gundangan situasi, ni pandang kiten, ni cuma perang dalam solo. Ikon dulu, ni mobile yang tiada tangga, ni hema sarpan pun ciloan pun dalam pun apa cilong boleh tu tangga. Lahelo malang tu rocan ya semua orang tu kente. Ah, lahelo malang rocan ya semua. Lahelo tipu ke pulau, minuman emergency akan berpaksa, nanti jalan foto, damra hem sedamai itu, badi crazy pulau komati utoloi na, nanti tu daerah tu, loi mana kan kata, nanti kopi awal kalau potong teh teroris, kopi awal ugrobonti, arlo kedoso, nanti tiga ugrobonti, ini non dalam tuan tiap tahun po, ini tuan mimpi pulau, kias papi di drone kau po. Ende hala sohora por pilo mata kete kete. Diri phana kitine por pilo mata kete kete. Bang solong Karbi ang long arat ke do anta KSE inglong pholapen KSE lamding road along jongsi nang hema usumar tu members do pulote members ar pupen pachi udun etno. Athela roni KSE atum KSE kali moni ratuma phan ke nep kang humate kitne para song pina. Lasinang li hema usumar tum lapusona koi dudun kokji. Lasila roni KSE along pen members pen pachi udun etnon pusi APHLC Central Committee Organizing Secretary Kursing Timung pen Radamai Pialong lamjai pon. Inglong polong KSE a member tidon, lompen lambing good KSE long tidon a member. Api foto prapjim dalam tu lompen member pen president FC alam tu hemalong mesem lo pecam tu dia pasti dalam matuning ni lo. Nang semua jongsi lambing good KSE long member pendun. Lapel linglong po KSE long member pendun mo pro tante kiram dia ni ke nang semua ada kit ne balong siamen duduk kok pulang lagi. Nili pui bangke. Lasi la prap
laki nama tuma karjena tu tame sempu.